আজি আমাৰ মাৰ্টিনে বনাইছে দেই নতুন চেফ। এইবাৰ মানে আমি পাৰ্টি খাওঁতে মানে বহি বহি খাইছিলে যে সেইকাৰণে এবাৰ পালিছিলে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এনেকৈ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মানে আজি আমাৰ লগৰকেইজনী আহিছে আৰু পাৰ্টি এটা খাম সৰু সুৰাকৈ। যিহেতু মই এতিয়া গাঁৱৰ ঘৰৰ পৰা আহিছোঁ, এফালে বতাহ বৰষুণ দি আছে, মানে চাব দেই, এইফালে পূৰা বৰষুণ দি আছে, কিন্তু আমি পাৰ্টি খোৱাত মানে আজি খাম বুলি যেতিয়া ভাবিলোৱে সেইকাৰণে এইফালে খাবলৈ লৈছোঁ। আৰু এইফালে বৰষুণ দিছে, এইফালে বিজুলী ঢেৰেকণি মাৰি আছে। ৰাতি হ'লেও মানে পাৰ্টি খাম আৰু মই যিহেতু গাঁও ঘৰৰ পৰা অকণমান অহা দেৰি হ'ল, সেইকাৰণে মানে এতিয়া ইহঁতি দেৰিকৈ আহিছে। তাৰপিছত এইফালে আমাৰ মানে বাইদেৱে খানা বনাই আছে আৰু এয়া লগৰজনী আহিছে আৰু বনাই আছে, মানে বনাই ক'বলৈ হৈছে আৰু এইখিনি বনাই আছে, দেখুৱাইছোঁ হ'ব আপোনালোককো। আজি আমাৰ মাৰ্টিনে বনাইছে দেই নতুন চেফ। এইবাৰ মানে আমি পাৰ্টি খাওঁতে মানে বহি বহি খাইছিলে যে সেইকাৰণে এবাৰ পালিছিলে। এবাৰ মই বহি বহি খাইছো, মই খাইছো। সেইকাৰণে মানে ইয়াক মানে বনাবলৈ দিয়া হৈছে আৰু ড্ৰাই ফ্ৰাই হৈ গৈছে, গ্ৰেভি বনাইছো দেই। এবাৰ গ্ৰেভি বনাইছে, ড্ৰাই ফ্ৰাই হৈ গ'ল, এইফালে মাংস। এবাৰ মই বহি বহি খাইছো গাইছ। এবাৰ এখেতে বহি বহি খাইছে। এইফালে চিকেন ড্ৰাই ফ্ৰাইখিনি ৰেডি হৈ গ'ল আৰু এখেতে মানে কিতাপ নপঢ়ি কিনে মোবাইল চাই আছে। আজি মানে ৰেষ্ট লৈছে আৰু আইতাকৰ ঘৰৰ পৰা আহিছে যিহেতু। তাৰপিছত এইফালে আমাৰ মাংস বনাই আছে আৰু মাৰ্টিনে। আমি মানে কোনে কোনে খাইছোঁ কৈছোঁ দেই, কৃষ্ণা, তাৰপিছত মাৰ্টিনা, মই আৰু মুনবা। বা পিছত ভিডিঅ'ত নোলায়। এইফালে আমাৰ চাটনি ৰেডি হৈ গ'ল, বাদাম চাটনি। এইফালে কি বুলি কয় যে চিকেন ড্ৰাই ফ্ৰাই, চিকেন ড্ৰাই ফ্ৰাই তাৰপিছত এইফালে ভোট জলকীয়া আচাৰ। আজি খাম। এয়া আমাৰ চাটনা শেষে হৈ গ'ল। তাৰ পাছত মনত পৰিছে বেলেগ একো খোৱা নাই দেই, পানীৰ লগত খাইছোঁ। এয়া পানী, এয়া খতম হৈ গ'ল চাটনা, কিন্তু চাটনি আছে। এইফালে ভোট জলকীয়া, এইফালে মানুহবোৰ নুঠাবি, ক'তো নাই। এইফালে খাই আছোঁ, প্লেট চাফা হৈ গ'ল মোৰ। আমি পিছে মদ চদ একো নাই খোৱা দেই। আকৌ ভাবিব নহয়, সুধা আকৌ ভাবিব পাৰে নহয় আপোনালোকে খাইছে বুলি। আমি মানে পানীৰ লগত খোৱা আৰু এইফালে গৰম পানী, কাৰণ কাহ হৈ আছে, আৰু এইফালে আমি ঠাণ্ডা পানী। আমাৰ মানে মাংস ৰেডি হৈ গ'ল আৰু বনাই হৈ গ'ল। তাৰপিছত এইফালে চাউল ধুই আছে বাইদেৱে, মানে ফাৰ্ষ্ট চব মানে বনাই হৈ গ'ল আৰু বোৱাৰী মেটেৰিয়েল গাইজ, লাগিলে আছে যদি কণ্টেক্ট মি। ক'ব দেই লাগিলে। ভাল ছোৱালী মানে চব জানে আৰু লখিমী একদম। বাকী কাম জানিব নাজানো, ভোকত নখাওঁ, খানা একদম বনাই। এইফালে আমাৰ খাবলৈ ৰেডি হৈ গ'ল আৰু এইফালে দালি চালি মানে মাংস বাঢ়ি হৈ গ'ল আৰু তাৰপিছত এইফালে আমাৰ বাঢ়ি হৈ গ'ল। এইফালে কৃষ্ণাই খাবলৈ বহিছে আৰু আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।